নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট আজি পুনৰ নতুনকৈ চাকৰি আহিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা যেটো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে সুযোগ আহিছে বহুখিনি পদ মুকলি কৰি দিয়া হৈছে এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে লগতে আপোনালোকৰ সিলেকশন প্ৰসিডিউৰটো কেনে ধৰণৰ হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম সো ভিডিঅ'টো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ' ডেসক্ৰিপচনত মই হোৱাটছআপ চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলত জয়েন হৈ ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যেহেতু ইয়াতে দেখিবলৈ পাইছে IAF যেহেতু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ গ্ৰুপ চি সিভিলিয়ান ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুখিনি ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে এই ভ্যাকেন্সিখিনিত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব LDC ড্ৰাইভাৰ আৰু হিন্দী টাইপিষ্টৰ কাৰণে পদসমূহ মুকলি কৰি দিয়া হৈছে পদসমূহৰ ইয়াতে এটা অভাৰভিউ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ হৈছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ যেটো আপোনালোকৰ IAF ৰ ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে কি পদ মুকলি হৈছে লোৱাৰ ডিভিজন ক্লাৰ্ক যেটো LDC বুলি কোৱা হয় হিন্দী টাইপিষ্ট সিভিলিয়ান মেকানিক্যাল ট্ৰান্সপোৰ্ট ড্ৰাইভাৰ এই ধৰণৰ আপোনালোকে পদসমূহ দেখিবলৈ পাব টোটেল পদ যেটো 47 টা পদ মুকলি কৰি দিয়া হৈছে এই পদসমূহত আপোনালোকে অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল ক্যান্ডিডেট এই পদসমূহত আবেদন কৰিব পাৰিব যদি আপোনালোকে পদসমূহৰ প্ৰতি ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিঅ' ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্ডিয়ান এয়াৰফ'ৰ্চ গ্ৰুপ চি সিভিলিয়ান ৰিক্ৰুটমেন্টৰ স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে লেভেল 2 পেৰামেট্ৰিক 7 CPC মতে আপোনালোকৰ স্যালাৰিসমূহ দিয়া হ'ব ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰ হ'লে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ ম্যাক্সিমাম 25 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব যেটো আপোনালোকৰ গভৰ্ণমেণ্টৰ ৰুলৰ মতে এজ ইলেকশ্যন দিয়ে সেই মতে আপোনালোকে এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব SC ST হ'লে আপোনালোকে 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব OBC হ'লে 3 বছৰকৈ পাৰিব লগতে আপুনি যদি EWS ৰ ক্যান্ডিডেট হয় তেনেহলে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফিজ পেমেন্ট কৰিব নালাগে যদি আপোনালোকে পদসমূহত আবেদন কৰে ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফিজ পেমেন্ট নকৰাকৈ আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ সিলেকশন প্ৰসেসটো দিয়া আছে ফাৰ্ষ্টতে আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামটো হোৱাৰ পিছত আপোনালোকৰ যেটো ফিজিক্যাল ফিটনেস টেষ্ট কৰা হ'ব মেডিকেল টেষ্ট হ'ব তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰা হ'ব এডুকেশ্যন কোৱালিফিকেশন আপোনালোকৰ মিনিমাম আপোনালোকৰ 10 পাছ কৰি পদসমূহত আবেদন কৰিব পাৰিব 12 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব 10 পাছৰ কাৰণে এটা বেলেগ পদ আছে আৰু 12 পাছৰ কাৰণে এটা বেলেগ ধৰণৰ পদ আছে ইম্পৰ্টেন্ট ডকুমেন্টসমূহ হৈছে পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশ্যন সাৰ্টিফিকেট লাগিব লগতে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লাগিব বয়সৰ প্ৰমাণ প্ৰুফৰ কাৰণে এটা আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ডটো আপোনালোকে দিব পাৰিব যদি আপোনালোকে পদসমূহত আবেদন কৰিম বুলি ভাবিছে ষ্টাৰ্টিং ডেটটো যেটো 2 মে তাৰিখৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আছে 1 জুন তাৰিখলৈকে যদি আপোনালোকে আবেদন কৰিব বিচাৰে ভিডিঅ' ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে ভিডিঅ' ডেসক্ৰিপচনতে মই টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে জয়েন হৈ ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ নিজৰ মোবাইলতে আপোনালোকে পাই থাকিব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই আছিল জয় হিন্দ জয় অসম